নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকলৈ এটা ধুনীয়া ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু বিশেষকৈ আজি ভিডিঅ'টো ছোৱালীখিনিৰ কাৰণে বনাইছোঁ আৰু আজি দেখুৱাম বুলি ভাবিছোঁ মিছ'ৰ পৰা মই কেইটামান কালেকশ্যন কৰিছোঁ জুৱেলাৰী আৰু কাপোৰৰ তো এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ চাব আৰু যদি আপোনালোকৰ ইয়াৰ পৰা কিবা কালেকশ্যন ভাল লাগে তেনেহ'লে স্ক্ৰীনত দিয়া থাকিব স্ক্ৰীনশ্বট প্ৰাইচ দিয়া আৰু কোড নাম্বাৰ দিয়া থাকিব আপোনালোকে তাৰ পৰা ডাইৰেক্ট কোড নাম্বাৰটো মিছত গৈ সাৰ্চ কৰিলে প্ৰডাক্টটো পাই যাব তো বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ প্ৰথমতে মই দেখাম বুলি ভাবিছোঁ এইডাল দেখিছেনে কি ধুনীয়া ফেন্সি ডিজাইনৰ গলৰ এইডাল দেখিছে ইমান মৰম লগা গলৰ আৰু এইডাল মই মিছ'ৰ পৰা কালেকশ্যন কৰিছোঁ ইয়াৰ লগত আছে এযোৰ ধুনীয়া ইয়াৰিং দেখিছেনে ইমান ধুনীয়া ইয়াৰিং আছে আৰু এইযোৰ আপোনালোকে মেখেলা চাদৰৰ লগতো পিন্ধিব পাৰে কুৰ্তিৰ লগতো পিন্ধিব পাৰে যিকোনো লগত পিন্ধিব পাৰে আৰু দেখিবলৈ বহুত হেভি লাগিছে কিন্তু পিন্ধাৰ পিছত গম পাব আপোনালোকে বহুত পাতল হয় মই প্ৰথমতে ভাবিছিলোঁ বহুত হেভি হ'ব নেকি পিছত এতিয়া গম পাইছোঁ বহুত পাতল আছে আৰু এইডাল আপোনালোকে মিছ'ৰ পৰা কালেকশ্যন কৰিব লাগে ছাইডত স্ক্ৰীনশ্বট দিয়া থাকিব যদি লাগে তেনেহ'লে আপোনালোকে এইডাল ইয়াৰ কোড নাম্বাৰটো মিছ'ত গৈ সাৰ্চ কৰিব পাৰে আৰু প্ৰডাক্টটো পাই যাব ইয়াৰ লগত মই কম্ব' পাইছিলোঁ এইডাল হৈছে ইয়াৰ লগত মই ফ্ৰী পাইছোঁ বাই ওৱান গেট ওৱান ফ্ৰী দেখিছেনে খুব ধুনীয়া এডাল গলৰ এনেকুৱাকৈ লগাব পৰাকৈ আৰু ইয়াৰ লগত আছে ইয়াৰিং মৰম লগা ইয়াৰিং আছে ইয়াৰ লগত ইয়াৰ প্ৰাইচটো আৰু কোড নাম্বাৰটো ছাইডৰ স্ক্ৰীনত লগোৱা থাকিব আপোনালোকে যদি লাগে লৈ ল'ব পাৰে আৰু প্ৰথম যে দেখাইছিলোঁ মই এইডাল ইয়াৰ লগত মই এইপাত কি পাইছোঁ দেখিছেনে ব্ৰেচলেট খুব মৰম লগা খুব ধুনীয়া এইডাল মই ইয়াৰ লগত ফ্ৰী পাইছোঁ আৰু ইয়াৰ পিছত দেখুৱাম অসমীয়া গহনা এইডাল দেখিছেনে এইডাল ব্লেক কালাৰৰ হয় দুগদুগী ডিজাইন আৰু ইয়াৰ লগত আছে ইয়াৰিং এইযোৰ দেখিছেনে খুব মৰম লগা আৰু আপোনালোকে এইটো কালাৰ চইচ মতে ল'ব পাৰে গ্ৰীণ আছে ৰেড আছে আৰু লগত ব্লু আছে যি মানে ভাল লাগে আপোনালোকৰ কালাৰটো কালাৰ চইচ মতে ল'ব পাৰে আপোনালোকে ইয়াৰো স্ক্ৰীনশ্বটটো মই ছাইডত লগাই দিম যদি লাগে তেনেহ'লে কোড নাম্বাৰটো গৈ সাৰ্চ কৰিলে আপোনালোকে পাই যাব ব্লেক কালাৰ মেখেলা চাদৰৰ লগত খুব ধুনীয়া লাগিব নেক্সট দেখাম এডাল খুব মৰম লগা মংগল চিত্ৰ দেখিছে এডাল চুটি মংগল চিত্ৰ এইডালো মই মিছ'ৰ পৰা লৈছোঁ ইয়াৰো স্ক্ৰীনশ্বট ছাইডত থাকিব যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লৈ ল'ব এইখিনি আছিল মোৰ জুৱেলাৰী কালেকশ্যন নেক্সট কালেকশ্যন দেখাই আছোঁ কাপোৰৰ প্ৰথমতে মই দেখাম এটা ব্লু কালাৰৰ কটনৰ ফ্ৰক এইটো তলৰ ফালে এনেকুৱা আছে আৰু ওপৰৰ ফালে এনেকুৱা আছে বুটাম লগোৱা আছে আৰু হাতটো ইমানলৈ আছে ঠিক তেনেকৈ কোমৰত বান্ধিব পৰাকৈ ৰছী দিয়া হৈছে নিজৰ সাইজ মতে গাঁঠি ল'ব পাৰে আৰু লং আছে ফ্ৰকটো কটনৰ হয় পিন্ধি বহুত আৰাম লাগিব গৰমত মই ফটো লগাই দিম ছাইডত চাই পেলাই জনাব কেনেকুৱা হৈছে নেক্সট দেখাম
এইটো এটা কটনৰ ফ্ৰক। এইটো মই মিছৰ পৰা কালেকশ্যন কৰিছোঁ। পাতল গুলপীয়া কালাৰ, ব্লেক কালাৰৰ নিমকি ডিজাইন আছে। ইয়াৰো স্ক্ৰীনশ্বটটো ছাইডত থাকিব। যদি ভাল লাগিছে তেনেহ'লে লৈ ল'ব পাৰে। আৰু কাপোৰটো বহুত ছফ্ট আছে, পিন্ধি আৰাম পাব গৰমত। চিম্পলৰ ভিতৰত খুব ধুনীয়া। নেক্সট আছে আৰু এটা ফ্ৰক। এইটো এটা লং ফ্ৰক। ইয়াৰ হাত আছে, আপোনালোকে যদি বিচাৰি লগাই ল'ব পাৰে ইয়াতে ইচ্ছামতে। আৰু ইয়াৰো মই স্ক্ৰীনশ্বটটো ছাইডত দি দিম। আৰু এই কাপোৰটো পিন্ধি বহুতেই বেছি আৰাম লাগে। গৰমত মানে কাপোৰ পিন্ধিছোনে নাই গমেই নাপায়, বহুত পাতল আছে। কালাৰটো খুব ধুনীয়া। নেক্সট আছে আৰু এটা য়েল্ল' কালাৰৰ ফ্ৰক। এই ফ্ৰকটো হৈছে ওৱান ষ্টিকৰ, দেখিছে? ওৱান ষ্টিকৰ হয়, গৰমত ভাল পাব পিন্ধি। আৰু লগত এনেকুৱাকৈ য়েল্ল', ব্লেক, হোৱাইট এনেকুৱাকৈ আস্তনা আছে। আৰু লগত আছে এডাল কমৰত ফিটা। এইটো মই মিছৰ পৰাই কালেকশ্যন কৰিছোঁ। ইয়াৰো ফটো মই স্ক্ৰীনশ্বট লগাই দিম। যদি ভাল লাগিছে তেনেহ'লে ল'ব পাৰে। নেক্সট দেখাম ফ্ৰক, লং হয়। এইটো কালাৰটো ধুনীয়া, দেখিছে? এইটো কালাৰটো। ইয়াৰে হাতকেইটা মই লগাই লৈছোঁ, কাপোৰ আছিলে, জোখমতে আপোনালোকে লগাই ল'ব পাৰে। আৰু ইমানমান আহিব হাতটো, ইমানমান আহিব। এইটো কমৰত বান্ধিবৰ কাৰণে এডাল ফিটা দিয়া হৈছে, দেখিছে? এডাল কমৰত বান্ধিবৰ কাৰণে ফিটা। মুখৰ পৰা চালে এনেকুৱা ৰাউণ্ড গলৰ। পিন্ধি পেলাই আপোনালোকক ফটো লগাই দিম, তাৰপিছত জনাব কমেণ্ট কৰি কেনেকুৱা হৈছে। আৰু এইটোৰ লগত এইটো মানে মই একেলগত লৈছোঁ দুইটা, দেখিছে? এইটো চেম ডিজাইন। আৰু ঠিক তেনেকৈ কমৰত বান্ধিবৰ কাৰণে ফিটা দিয়া হৈছে এডাল। মই সেই ফ্ৰকটোৰ লগত একেলগে লৈছোঁ দুইটা। ইয়াৰো স্ক্ৰীনশ্বট মই ছাইডত লগাই দিম, যদি লাগে আপোনালোকে লৈ ল'ব। পিন্ধি পেলাই দেখাম বাৰু এবাৰ ফটো, কেনেকুৱা হৈছে জনাবচোন। এতিয়া দেখাম এটা ব্লেক কালাৰিং। এইটো এটা মোৰ ব্লেক কালাৰৰ ফ্ৰক। এইটো ইমান লং নহয়, মিডিয়াম। আৰু এইটোত বগা বগা ফুট ফুট আছে, দেখিছে? চেম এইটো হৈছে এনেকৈ ৰাউণ্ড গলৰ। আৰু কমৰত এইটো পিছফালে ফিটা বন্ধা, আগফালে ফিটা বন্ধা নহয়। ইয়াৰো মই স্ক্ৰীনশ্বটটো ছাইডত লগাই দিম। যদি ভাল লাগে তেনেহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। কাপোৰটো পিন্ধি খুব আৰাম পাইছোঁ, মানে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। তো সেয়াই আৰু। ইয়াৰ পিছত দেখাম এটা টি চাৰ্ট। টি চাৰ্টটো ইমানেই ভাল লাগিছে মানে মোক পিন্ধি, যিকোনো পেণ্টৰ লগত পিন্ধিব পাৰি। বহুত ধুনীয়া, একদম ডিজাইনটো চাওকচোন, খুব ধুনীয়া। কাপোৰটো খুব নৰম হয়। এইটো যিকোনো পেণ্টৰ লগত পিন্ধিব পাৰে। মই একবাৰ দুবাৰমান পিন্ধিছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। ভাল লাগিছে, যদি ভাল লাগে তেনেহ'লে ইয়াৰো স্ক্ৰীনশ্বটটো ছাইডত লগাই দিম, তেনেহ'লে লৈ ল'ব। এতিয়া দেখাব লৈছোঁ নেক্সট। এইটো হৈছে গুলপীয়া কালাৰৰ এটা স্পৰ্টিং, আৰু ইয়াত নীলা কালাৰৰ এপাহ ফুল আছে, দেখিছে? খুব মৰম লগা। আৰু এই স্পৰ্টিংটো মই মিছৰ পৰা কালেকশ্যন কৰিছোঁ। যদি ভাল লাগিছে তেনেহ'লে আপোনালোকক যদি লাগে তেনেহ'লে ছাইডত স্ক্ৰীনশ্বট লগোৱা থাকিব, প্ৰাইচ লগোৱা থাকিব, আৰু কোড নাম্বাৰ চাই আপোনালোকে এইটো ল'ব পাৰে। নেক্সট দেখাম এটা ফ্ৰক। এইটো মই মাইনাৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ। ৰেড আছে আৰু হোৱাইট আছে, আৰু সন্মুখৰখিনি এনেকুৱা। আৰু এইটো মই মিছৰ পৰা লৈছোঁ। ইয়াৰো স্ক্ৰীনশ্বট মই ছাইডত থৈ দিম। হাতটো এনেকুৱা দীঘল আছে, দেখিছে? এইটো
দেখিছে এনেকুৱা ফিটা লগোৱা গৰমত খুব ভাল কটনৰ হয় এইটো এনেকুৱাকৈ ফিটা মাৰিব লাগিব ইয়াত এইখিনি আৰু মাইনাৰ কাৰণে মই অৰ্ডাৰ কৰিছিলোঁ দেখিছে এনেকুৱা সন্মুখৰখিনি এনেকুৱা ইয়াৰো স্ক্ৰীনশ্বটটো মই ছাইডত দি দিম যদি ভাল লাগে তেনেহ'লে কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰে কটনৰ হয় এইটো গৰমত পিন্ধিব সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল নেক্সট দেখাম এটা পেণ্ট ব্লেক কালাৰৰ এইটো দেখিছে কমৰত এনেকৈ ৰছী বন্ধা চিষ্টেমত আছে আৰু ছাইডত আছে এনেকুৱা এইটো মই মিছ'ৰ পৰা লৈছোঁ আৰু ইয়াৰ স্ক্ৰীনশ্বটটো মই ছাইডত লগাই দিম যদি ভাল লাগে তেনেহ'লে লৈ ল'ব তো যোৱা যিটো মই মিছ'ৰ ভিডিঅ' বনাইছিলোঁ মেখেলা চাদৰ কালেকশ্যনৰ সেই ভিডিঅ'টোত মোক বহুত মৰম দিছে চ' সেইকাৰণে বহুত ধন্যবাদ আৰু আগলৈ এনেকৈ মৰম দি যাব আপোনালোকৰ মৰম পালেহে আমিও আগবাঢ়ি যাব পাৰিম নহয় জানো আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাইছোঁ আপোনালোকক আজিলৈ বাই বাই